Welcome back to my YouTube channel. So মই এতিয়া উপস্থিত আছোঁ ডিৰজু জংঘলত। So ইয়াত আজি গোটেই জংঘলটো সাৰ্ভাইভ কৰি চাম কেনেকুৱা হয়। ইয়াত বহুত হাতী ওলায় কিন্তু বাট এতিয়া গৈ আছোঁ খৰি বিচাৰি আহিছোঁ ইয়ালে। জংঘলত ফুৰিবলৈ আহিলে সদায় ৰিস্কি হয়, চ' অলপ সাৱধান থাকিব আৰু কেয়াৰফুল থাকিব। সাপ চাপ ওলাব পাৰে, ৰাস্তা পাহৰি যালে আৰু সেই আৰু জংঘলৰ মাজত সোমাই লৈ আৰু সদায় এটা প্ৰত্যেক চিহ্ন মনত ৰাখিব যে এইখন ৰাস্তাৰে আহিছিল, বা গছৰে হওক বা ঠাৰিয়ে হওক সদায় মনত ৰাখিব, কাৰণ ওলাই যোৱাৰ সময়ত সদায় হেল্প হয়। কাইটৰ পৰা সাৱধান থাকিব, ইয়াত কাইট লাগিলে অলৰেডি ইয়াতে। ডিৰজু মই যিখন জংঘলত উপস্থিত আছোঁ বৰ্তমান, সেইখন জংঘলৰ নাম হৈছে ফাঁচী টাংগাল। মানে ইয়াত এজন মানুহ মানে ডিঙিত ৰছী লৈ মানে মৰি থাকিছিল, সেইকাৰণে এই জংঘলখনৰ নাম ফাঁচী টাংগাল হৈছিলে। তো সেইটোৱে মেইন কাৰণ হয় এই ঠাইখনৰ নাম ৰখাৰ, ফাঁচী টাংগাল। দেখিবলৈ অলপ ইমান এটা ভয়ানক নহয়, তথাপিও আগতে কি নাম আছিল নাজানো। জংঘললৈ অহাৰ মেইন উদ্দেশ্য হৈছে ফটোশ্বুট প্লাছ খৰি নিয়া ঘৰলৈ। চ' লৈ যাওঁ, গৈ আছোঁ। এজনে খৰি কাটি আছে, চ' বিচাৰি পোৱা নাই, বিচাৰি পাম কিন্তু ৰাস্তাই বিচাৰি পাম আৰু কোন নেকি কাটি আছে খৰি, এইখিনি আমি ঘৰত লৈ যাম। জংঘলত আহিলে কৰদ চৰদ লগতে লৈ আনিব, একদম পূৰা খৰি চৰি একদম ঘৰত লৈ যাব পাৰিব, কাৰণ এইখিনি খৰি মানে যিখিনি গছ কটা হৈছে সেইখিনি মানে সিহঁতে কটা নাই, এইখিনি ফৰেষ্টৰে কাটি থৈ গৈছে, সেইখিনি দৰকাৰ নাই সেইকাৰণে কাটি থৈ গৈছে। এইখিনি সিহঁতে খৰি বনাই লৈ যাব, এইখিনি ফৰেষ্টৰ পৰা মানে আৰু কিমানটো ভাৰী ডাল হাতেৰে উঠোৱাটো মুখৰ কথা নহয়, আমাৰ দ্বাৰা নৰ্মেল মানুহ এইবোৰ উঠোৱাটো দূৰৰ কথা। এই বাহুবলী শক্তি লাগিব, এজনে দাদাই ক'লেই অলৰেডি বাহুবলী হ'ব লাগিব। কিটো চিষ্টেমত ৰছীৰে চাইকেলত খৰি বান্ধি কেনেকৈ ঘৰলৈ লৈ যায় চিষ্টেমটো আপোনালোকক দেখুৱাই আছোঁ। এই চাওক কেনেকৈ চিষ্টেমত লৈ যায়, গোটেইটো সম্পূৰ্ণ চাব পাৰিব। মানে এইটো পদ্ধতিৰে সিহঁতে মানে খৰি বহুত শকত শকত খৰি বা গছৰ ডাল এনেকৈ বান্ধি লৈ যায়, গছৰ গুৰিয়ে বুলি ক'ব পাৰি, যি শকত দেখা গৈছে সেনেকুৱাবোৰকতো গছৰ গুৰিয়ে ক'ব পাৰি। সিহঁতে কি টেকনিক লগাইছে চাওক, এনেকুৱা শকত ডালবোৰ তিনিটা বা চাৰিটাকৈ লৈ যায় একেবাৰে এনেকৈ বান্ধি লৈ, আৰু কিয়নো নোৱাৰিব, সিহঁতে এনেকৈ এইবোৰ লৈ গৈ অভ্যাস আছে। কিন্তু আমাৰ নিচিনা নৰ্মেল মানুহে এনেকৈ দাঙি লৈ যোৱাটো মুখৰ কথা নহয়, যিটো হয়তো আমিতো ঘৰত অকল ৰন্ধন গেছেৰে মানে কাম কৰা মানুহ, তো আমি এইবোৰৰ বিষয়ে ইমান জ্ঞাত নহয় যে কেনেকৈ খৰি বান্ধি আনিব লাগে। এইটো বাৰু সিহঁতে যিখন আছে, এইখন জংঘলখনৰ নাম হৈছে ফাঁচী টাংগাল জংঘল, আৰু সেইকাৰণে মানে ওচৰতে হয়, ঘৰৰ ওচৰতে, সিহঁতে মানে বেছিভাগ এই খৰিয়ে ইউজ কৰে, এনে ৰন্ধন গেছৰ ইউজ কমেই কৰে। আৰু সিহঁতৰ সহজ হয়, মানে খৰি ইউজ কৰাটো ভাল হয়, কাৰণ সিহঁতৰ কোনো খৰি কিনিব নালাগে। সিহঁতে জংঘললৈ আহিলে ফ্ৰীতে মানে 12 মাহেই খৰি পায়।
চাইকেলত কেনেকৈ বান্ধিব লাগে আপোনালোকক দেখুৱালোঁ, বা সিহঁতে কেনেকৈ বান্ধে।